হাই গাইজ আপোনালোক সকলোকে মই নটি ভিডিঅ'লৈ স্বাগতম আজি বনাবলৈ লৈছোঁ কাটালুৰ মাছ। এই কাটালুখিনি মই কাটি ল'লোঁ, তাৰপিছত পিঁয়াজ নহৰু আৰু জলকীয়া ৰেডি কৰি লৈছোঁ। কেৰাহী পাতি দিলোঁ, তাৰপিছত জিৰা কেইটামান দিলোঁ। এতিয়া পিঁয়াজ নহৰু দি দিছোঁ, দি পিনি অকণমান সিজাই ল'ম। শুকান জলকীয়া এটাও দি দিছোঁ লগতে, আৰু হালধি নিমখ দি লৈছোঁ। হালধিখিনি দি লৈছোঁ। হালধিখিনি পিঁয়াজতে মানে তেলতে দিলে বেছি ভাল হয়, আৰু নহ'লে গোন্ধ এটা আহি থাকে। আৰু এয়া কাটালুখিনি দি দিছোঁ। কাটালুখিনি দি অকণমান লৰাই ল'ম ভালদৰে। আৰু এতিয়া মই মাছখিনি ৰেডি কৰি ল'ম। এই মাছখিনি কাটি ল'লোঁ চাফা কৰি, ভাজিম। এতিয়া ভাজি থাকিম। তাৰপিছত এইফালে কাটালু চব্জি উতলি থাকিব, আৰু তাৰপৰা ইয়ে দি দিছোঁ। ইমান ধুনীয়া এটা কালাৰ উঠিছে চাওক, খাবলৈও ভাল লাগে, বহুত ভাল লাগে। এনেকৈ মাছ দি দিলে কাটালু বহুত ভাল হৈছে খাবলৈ। আৰু ইয়াত চাওক বাৰী লৈলোঁ, ইমান ধুনীয়া লাগিছে কালাৰটো, চায়ে ভাল লাগিছে। মানে খাবলৈও বহুত ভাল হয় এনেকৈ বনালে। আৰু ভজা মাছ এপিচ লৈ লৈছোঁ, আৰু মাছৰ পেটুখিনি অকণমান ফ্ৰাই কৰিছিলোঁ হ'লে, ভাত কেইটামান দি পিনি ধুনীয়াকৈ। মই আগত এবাৰ দিছোঁ মাছৰ পেটু কেনেকৈ বনায়, আৰু মই আজি নেদেখালোঁ। আৰু তাৰপিছত ৰেডি হৈ গ'ল। আৰু আমাৰ পাছফালেদি ৰোৱাৰী আছিলে, আমাৰ পেহীহঁতৰ মানে হায়া মাতিছিলে, মই ৰুই দিলোঁগৈ বাৰু অকণমান টাইম। এই ৰুই হ'বলৈ হ'ল আৰু এডৈ আছিলেগৈ, আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাওঁ বুলি। আৰু এই চাওক বেটাই কঠীয়া বোলাই আছে, মানে আকৌ পানীত পৰিবলৈ লাগে বোলে। আৰু এই দিলোঁ, দেখিছেনে কেনেকৈ একদম কঠীয়া বোলাব। এতিয়া ময়ো গৈছিলোঁ অকণমান চাবলৈ, আৰু বেটা দেখিছোঁ কঠীয়া লৈ একদম বোলাই দিছেগৈ। সিও বোকাত পৰিম বুলি মানে উৎপাত কৰি আছে, সেইকাৰণে পেলাই দিলোঁ। আৰু দেখিছেনে কঠীয়া মুঠি লৈ গৈ আছে তাই। আৰু এইয়া মই এতিয়া ৰোৱনীখিনিক খুৱাবৰ কাৰণে মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ। মাছখিনি এতিয়া মই ফ্ৰাই কৰিম। এয়া ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। ফ্ৰাই কৰি নমাই ল'ম। এতিয়া নমাই লৈ পেলাই তাত মাছত মানে অকণমান তেল আছিলে, মাছৰ তেল, এইখিনি মই এতিয়া মাটিমাহ চব্জি বনাই থৈছে, আৰু মই তাত দি দিমগৈ এতিয়া। তেতিয়া বহুত ভাল লাগে আৰু খাই পেলাই, দেখিছেনে। এয়া মছলা দি দিলোঁ, আৰু পিঁয়াজ নহৰু জলকীয়া খুন্দি পিনি দি দিছোঁ ধুনীয়াকৈ। অকণমান সিজাই ল'ম, তাৰপিছত বিলাহী দি দিম। এতিয়া মই বিলাহীখিনি ভালদৰে লৰাই লৈ পেলাই মই সিজাই ল'ম। ঢাকনি এখন লগাই দিম, ধুনীয়াকৈ সিজিব। আৰু তাতেই মাছখিনি মই দি দিলোঁ, পানী অকণ দি দিছোঁ। দি পিনি এয়া চাওকচোন ইমান ধুনীয়া কালাৰ, দেখিয়ে খাওঁ খাওঁ লাগিছে। আপোনালোকৰ লাগিছেনে? তাৰপাছত মই দি দিছোঁ ধনিয়া কেইডালমান। ইমান ধুনীয়া এটা কালাৰ, চাওক খাবলৈ মন গৈছে। আৰু ৰোৱনীকেইজনী খাই ভাল পাব। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। থেংক ইউ।